বহুতে কৈছিল তাইক বাদ দিয়াৰ কথা, কিন্তু মই কাৰো কথা শুনা নাছিলোঁ। তেনেকৈ আমাৰ 1 বছৰ হৈ গ'ল। যিদিনা আমাৰ 1 বছৰ কমপ্লিট হৈছে, তেতিয়া তাই মোক এটা গিফ্ট দিছিল আৰু ময়ো তাইক এটা গিফ্ট দিলোঁ। এনেকৈ তাই মেট্ৰিক আহিল, মোৰো ফাইনেল এক্সাম আহি গ'ল। এক্সাম শেষ হোৱাৰ পিছত তাই মোক মাজে মাজে ফোন মেছেজ কৰে। এদিন মোৰ লগৰ ছোৱালীজনী মোক ফোন কৰি তাইৰ বিষয়ে কয় আৰু তাই বেলেগ ল'ৰা এটা ভাল পায়, তই তাইক বাদ দে। মই বিশ্বাস কৰা নাছিলোঁ কথাটো, কাৰণ মই যোনটো বস্তু দেখোঁ সেইটো বস্তুৱে মই বিশ্বাস কৰোঁ। যিহেতু মই দেখাও নাই সেইটো বস্তু, সেইকাৰণে মই বিশ্বাসো কৰা নাছিলোঁ। কিছুদিনৰ পিছত আমাৰ ফাইনেল এক্সামৰ ৰিজাল্ট দিলে। আমি লগৰ যিমানবোৰ চবেই স্কুলত গৈছিলোঁ, আৰু তাইও তেতিয়া স্কুলত আহিছিলে। তাইক মই লগ পাইছোঁ, তাইৰ লগত লগ পাই মই কথা পাতিছোঁ। তাইক মই কথাখিনি ক'লোঁ, লগৰ ছোৱালীখিনি যিখিনি কৈছিলে মই সেইখিনি কথা ক'লোঁ, তুমি বেলেগ ল'ৰা এটা ভাল পোৱা হয়নে নহয়। তাৰপিছত তাই নিজৰ মাকৰ কচম খাই মেলি কৈছে যে নাপাওঁ মই কাকো, বাট সি মোৰ ঘৰৰ ওচৰৰ দাদাহে, মই তাক দাদা বুলিয়ে ভাবোঁ, বাকী তাক মই ভাল নাপাওঁ। আৰু তেনেকৈ কৈ তাই গুচি গৈছে। আৰু মোৰ কথাটো বিশ্বাস কৰি লৈছোঁ, তাই যিহেতু মাকৰ কচম খাইছিলে। তাৰপিছত তাই মোক সুধিছে, কোনে এইবিলাক মিছা কথা কৈ আছে তোমাক। মই তাইক একো নক'লোঁ আৰু মই গুচি আহিলোঁ। আৰু তাৰে 3 দিনৰ পিছত মই গোলাঘাট গুচি গ'লোঁ। নেক্সট পাৰ্টটোত আপোনালোকক কৈ আছোঁ।